বাৰু শুনোৱাচোন মই কি পঢ়িছো জানো এয়া চা ৰাষ্ট্ৰীয় পশু ৰাষ্ট্ৰীয় পক্ষী তই জানো এইবিলাক কি ক'ৰ পৰাই জানো ৰাষ্ট্ৰীয় পশু মানে জন্তু কি কচোন বহুত আছে হা বহুত আছে কি কচোন কুকুৰ মেকুৰী গৰু ছাগলী সাপ ভেকুলী ৰাষ্ট্ৰীয় জন্তু আৰু ৰাষ্ট্ৰীয় পক্ষী পক্ষী মানে চৰাই চৰাইটো বহুত আছে এতিয়া কাৰ নাম ল'ম কাৰোবাৰ থাকি যাব বেয়াহে পাব কি কচোন কাউৰী ঘনচিৰিকা হাঁহ পাৰ ব্ৰইলাৰ মুৰ্গী বোপাই হ'ব এয়া ৰাষ্ট্ৰীয় পক্ষী নহয়তো ৰাষ্ট্ৰীয় পশু মানে জন্তু হৈছে ঢেকীয়াপতীয়া বাঘ কি ঢেকীয়াপতীয়া বাঘ ঢেকীয়াতপীয়া বাঘ ঢেকীয়াপতীয়া বাৰু বানানটো বাদ দে জন্তুটো কি আছে ঢেকীয়াপতীয়া বাঘ মই মৰি যাওঁ ক'ৰবাত ভাল জেগা অকণ চাই তই এয়া পঢ়ি পেলাই পৰীক্ষা দিবলৈ ওলাইছ কি হ'ল এটা কাম কৰিবা মই আগতে বহিম তুমি মোক পিছত বহিবা মোৰ পৰা চাই লিখিবা আৰু মোৰ কি ভুল হ'লনো আস্থা জন্তুটোৰ নাম কি আছিল ঢেকীয়াপতীয়া বাঘ কোনটো আস্থা তই ঢেকীয়াতপীয়া বাঘ ঘোঁৰা দেখিছ গৰু ছাগলী কুকুৰ মেকুৰী ভেকুলী চেকুলী চব দেখিছো কোনটো আস্থাত ঢেকীয়াতপীয়া বাঘ ওলাইছে ৰাস্তা নহয় ৰাষ্ট্ৰীয় কৈছো মই আস্থা কিয় তই সেইটোও নাজানিছ নহয় ৰাষ্ট্ৰীয় সেইটোতো কৈছো আস্থা মাক ডগছ তই চাকৰিটো লৈ যা নালাগে মোক চাকৰি নালাগে তই পঢ়ি শুনি ইণ্টাৰভিউ দি তই চাকৰি লৈ ল মই হাঁ মানিছো মই এনেকে চাকৰি নলওঁ মই পঢ়ি শুনি সমাজৰ আগত চাকৰি ল'ম ভালকে পঢ় এতিয়াও সময় আছে ভালকে পঢ় মোৰ লগত কম্পিটিশ্যন কৰিব লাগিব ভালকে পঢ়া ৰাষ্ট্ৰীয়টো সি ৰাস্তা কৰি পেলালাগে আপুনি বাৰু দেৰিকে আহিছে আপুনি গম নাপায় বাইদেউ আপুনিতো আছিলো তেতিয়াহ'লে বাৰান্দাৰ পৰা ৰঙৰ টেমা কেইটা কি হ'ল মই ৰঙৰ টেমাৰ চকীদাৰী কৰি আছো নেকি বাকলি আৰে সেইবিলাক চোৱাৰ আপোনাৰহে দায়িত্ব আৰে দায়িত্বটো লৈছিলো বাৰান্দাৰ পৰা ৰঙৰ টেমা কেইটা কি হ'ল বাইদেউ কওকচোন কি হ'ল খুকুমা অক্সৰ দাঁত দুটা হৈ পৰিব গম পাইছ নাই কেলে মোক চাৰ্জ কৰি আছ চোৱাচোন এইটোলে কি হ'ল তোৰ কিবা খালি নেকি তই আমাৰ যে মণিবয়ে মই মানে চাকৰি এটা ইণ্টাৰভিউ দিম সেইটো চাকৰিত তই মাথা মাৰিছ মোৰ জেদত মণিবয়ে পোৱা পঢ়িছে হয় নেকি কিন্তু যিবিলাক পঢ়িছে চব ভুল কি ভুল পঢ়িছে মোক সুধিছে আস্থা জন্তু কি ৰাস্তাৰ জন্তু কি কুকুৰ মেকুৰী ছাগলী মণিবয়ে কি কৈছে গম পাইছে কি কৈছে ঢেকীয়াতপীয়া মণিয়ে দেখোন ঠিকেই কৈছে মণিয়ে দেখোন ঠিকেই কৈছে ঠিকেই কৈছে মানে আপুনিও নাজানিছে মই জানো ৰাষ্ট্ৰীয় নে ৰাস্তাৰ সেইটোৱে ৰাষ্ট্ৰীয় জন্তু হৈছে আমাৰ ঢেকীয়াপতীয়া বাঘ তেতিয়াহ'লে গৰু ছাগলীবিলাক সেইবিলাক হৈছে ৰাস্তাৰ এতিয়া চা ৰাষ্ট্ৰীয় হৈছে গোটেই ভাৰতবৰ্ষই স্বীকৃতি দিয়া এটা জন্তু বুজি পাইছনে ৰাষ্ট্ৰীয় জন্তু ঢেকীয়াপতীয়া বাঘ যেনেকে ৰাষ্ট্ৰীয় ফুল আমাৰ পদুম ফুল আৰু চৰাই ৰাষ্ট্ৰীয় চৰাই মৌৰা আকৌ মানে গোটেই ভাৰতবৰ্ষ ৰাষ্ট্ৰীয় মানে মোৰহে ভুল হৈ আছিলে নিজেই নাজানো লোকৰ ওপৰত হাঁহিবলৈ আহিছ মূৰ্খটো এইটো দেখছা এখন ফাইল থৈ দিয়ক তাতে তেতিয়াৰ পৰা ইয়াত পৰি আছিলে মেডাম ৰঙৰ টেমা কেইটা তাত নাই কোনোবাই চুৰ কৰিলে চাগে তই কোনজনী জাৰ্চি গাই ঘাঁহ কাটি আছিলি তেনেকে কথা নকব দেই চুপ খাটনিয়াৰ ৰ'বচোন দেখিছেনে নাই তাৰ সাহটো কাম এটা ইহঁতে খিনখিয়ালি কৰিব নোৱাৰে এই সোপা ৰং ক'ত লাগিলে
মেডাম এইজনেই নিচে ৰঙৰ টেমা ও দেখছা ও দেখছা আকৌ কি হ'ল মানে কথা এটা সুধিব লগা আছিলে ইমানখিনি বুজাই থৈ আহিলো আৰু কথা থাকিলেই নে নহয় এইটো বেলেগ কথা আছিলে উফ, ৰাম আহ কি বুজাবলগীয়া আছে বুজাই দিমা কি থাকিলে আৰু বুজিবলে মানে বাকীখিনি বুজিছো এনে অসমৰ ৰাষ্ট্ৰীয় জন্তু আছেনে বাৰু ৰাম মই দেখোন তোক বুজাইছিলো ৰাষ্ট্ৰীয় মানে গোটেই ভাৰতবৰ্ষৰ আৰু অসমৰ ৰাষ্ট্ৰীয় নাথাকে অসমৰ হলে জাতীয় হ'ব মানে গোটেই ভাৰতৰ হলে ৰাষ্ট্ৰীয় অ আৰু অসমৰ হলে জাতীয় অ তেনেকে জাতীয় জন্তু কিবা আছেনে কিহৰ নাই আমাৰ এশিঙীয়া গড় কাজিৰঙা অ কাজিৰঙা অসমৰ জাতীয় জন্তু এই কাজিৰঙা নহয়ও এশিঙীয়া গড়টোহে গড়টো জাতীয় জন্তু অ আৰু জাতীয় চৰাই আছেনে কিয় নাথাকিব দেওহা অসমৰ জাতীয় পক্ষী দেওহাঁহ আৰু ফুল ফুল কপৌ ফুল মানে বহাগ বিহু অ আৰু বিহুৱেই হৈছে অসমৰ জাতীয় উৎসৱ অ আচ্ছা এইবিলাক কথা মই আজিহে গম পাইছো অ তোৰ বাহিৰে এইবিলাক কথা চবেই জানে অসমৰ অকল জাতীয় মাছহে নাই বাকী চব আছে চব আছে অ আৰু এটা বুজাব আৰু নালাগেও বেছি জ্ঞান যদি মূৰটোত সোমাই যায় মূৰটো ফাটি যাব আজি নালাগে পিছত বুজাই দিম বুল 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 তাৰমানে তহঁতে ক'ব বিচাৰিছ যে এই হাবিলদাৰ ৰং চোৰ হাতৰ ৰং ক'ব লাগিলে চাচোন লাগি ধৰিলে ফচিব লগা আছিল যে টেমাকেইটা ক'ত ধুনীয়াকে থৈছে কওকচোন এই মেডাম আছো মেডামে কমলক টেমাকেইটা চিজিল কৰি থবলৈ দি মেডাম গুচি গৈছে মই লগতে গুচি গৈছো হয়নে মেডাম মোৰ মনত নাই তে মই কি কৰিম কচোন আপুনি টেমাকেইটা চোৱাৰ পাছৰ পৰাই টেমাকেইটা নাইকিয়া হৈছে হৰি নাটক কৰি থাকিব নালাগে টেমাকেইটা ক'ত থৈছে কওক এক প্ৰকাৰ আপুনি জেৰাই কৰিছে মোক মই কিয় ল'ম বাৰু টেমাকেইটা আপুনি যে নিছে সেইটো খাটাং মই চব সহ্য কৰিব পাৰোঁ মেডাম কিন্তু অপবাদ সহ্য কৰিব নোৱাৰোঁ মোৰ এই আঙুলিত লগা দাগটোৱে আজি মোৰ কেৰিয়াৰত দাগ সানিছে মোৰ বুকুত দাগ সানিছে মই চাগে আৰু এই দাগ কেতিয়াও মচিব নোৱাৰিম মোৰ ফেভাৰ মানুহখিনিয়ে গম পালে কিন্তু থানা ঘেৰাওকে দিব অ মেডাম এয়া চাওক ৰঙৰ টেমা কচুৱনিৰ পৰা তুলি আনিছো চাওক মেম নিগনীয়া টেমানি কচুৱনিত পেলাইছে বদনাম হৈছে মোৰ বাকলি নিগনিয়ে ৰঙৰ টেমা লৈ যাব পাৰে এতিয়াও মানে সন্দেহ এডাল তোৰ মোৰ ওপৰতে আছে হে হৰি কাহিনী বেলেগ আপোনাক যে অথনি মই থানা গেটত লগ পালো ফোন এটাত কথা পাতি আছিলো তেনেতে দেখিলো গেটৰ পৰা ওলাই আহিছে কাবাৰীৱালা টেমাকেইটা লৈ পেলাই তাৰ পিছত বুজিছা পালো মই ওচৰলৈ গৈ সন্দেহ হোৱাত সুধিলো বোলো ৰঙৰ টেমাকেইটা কাক সুধি পেলাই আনিছিল সি ক'লে মাতিছিলো কোনো মাত নিদিয়াত লৈ গুচি আহিলো মই কমলক এনেকে কৰি মাতো মানে সিটো কচু আনিলে ৰঙৰ টেমা দলিয়াই দৌৰ আই খানানিয়াৰ আছো মেডাম আজি দিনটোৰ কথাটো চাগে মই নমৰালৈকে পাহৰিব নোৱাৰিম বাংলা মাষ্টৰ অ তেনেকে ঘপকে চিঞৰি নিদিবে কোমল কিয় মোৰ ইণ্টাৰভিউ আহি আছে চক খাই গলে পঢ়াখিনি চব হৈ যাব হয় নেকি
হাতত কিতাপ আৰু ৰাস্তা ৰাস্তাই ঘূৰি ফুৰি আছা হাতত কিতাপ থাকিলে মানুহে পঢ়ি আছে বুলি গম পাই যাব হয় নেকি ইফালে মণিবয়ে দিন ৰাত পঢ়ি আছে আৰু তই এনে সময় নষ্ট কৰি আছা সঁচাতো অ ইয়াতে পঢ়ি দিলি যে মই পঢ়িম যা সময় নষ্ট নকৰিবি যা অ ইয়াত পঢ়িবা দিয়া নাই মই দোকানত পঢ়িল যা 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 পঢ়ি ফালে দিবি যা তো